শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ পাঠ 4 ৰুওঁ গৈ বলা গছৰ পুলি পাঠটি পঢ়িম। আহা তোমালোকে মোৰ লগে লগে পঢ়ি যোৱা। ৰুওঁ গৈ বলা গছৰ পুলি। গোটেই পৃথিৱীখনেই আমাৰ ঘৰ। এই পৃথিৱীৰ মাটি, পানী, বায়ু, গছ-গছনি, জীৱ-জন্তু আদি আমাৰ পৰিয়ালৰ অংগ। পৰিয়ালটোৰ সদস্যসকলৰ সুখ শান্তিৰ বাবে আমি চৌপাশৰ পৰিৱেশ সুন্দৰকৈ ৰাখিবই লাগিব। পৰিৱেশ ৰক্ষাৰ বাবে গছপুলি ৰোপণ হ'ল অন্যতম উপায়। গছে জীৱকুলক আশ্ৰয়, খাদ্য আদিকে ধৰি বিভিন্ন প্ৰকাৰে সহায় কৰে। পাঠটি গছপুলি ৰোৱাটো এক উৎসৱ হিচাপে প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হৈছে। ঘোষকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। আমাৰ চুবুৰীৰ মইনাহঁতে বন মহোৎসৱ কেনেকৈ পালন কৰিবলৈ ওলাইছে এয়া চাওকচোন। প্ৰথম দৃশ্য। পঢ়া কোঠাৰ টেবুলত মননে গুণগুণকৈ কিবা এটা গাই ছবি আঁকি আছে। তেনেতে তাৰ লগতে ষষ্ঠ শ্ৰেণীত পঢ়া সুমনা আৰু ঋতুপন সোমাই আহিব। মনন। ৰং আহে পাখি মেলি, ৰং আহে পাখি মেলি, ওলালে সৌ নতুন বেলি, আহা সবে ৰং মেলালৈ যাওঁ। সুমনা আৰু ঋতুপন সোমাই আহে। সুমনা। বাহ মনন, ছবিও আঁকিছা, গানো গাইছা, একদম বেলেগ আৰু দেই। মনন। বহা সুমনা। ঋতুপন বহা। সুমনাহঁত চকীত বহিব। ঋতুপন। কি আঁকিছা মনন? ছবিখনলৈ ডিঙি মেলি চাই এজোপা গছ, দুফালে দুটা ডাল। ফেৰেঙনিৰ ওপৰ অংশত দেখোন এখন মানুহৰ মুখ, চকু, নাক, ওঠ, ওপৰত জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। সুমনা ছবিখনলৈ চাই দেখি। ইয়ে ভাই, ডাল দুটাও দুখন হাত যেন লাগিছে। এটা ডালত ফল, ইটো ডালত ফুল। মনন। আজিৰ পৰা বন মহোৎসৱ সপ্তাহ আৰম্ভ হ'লেই নহয়, এই ছবিখন মই প্ৰদৰ্শনীত দিম। ভাবি চোৱাচোন, চাবলৈ গ'লে গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা নহয়নে বাৰু? ফুল দিয়ে, ফল দিয়ে, শীতল ছাঁ দিয়ে। মই ছবিখনত সেই ভাৱটোকে ফুটাই তুলিব খুজিছোঁ। ওপৰত গছজোপাৰ ফালে উৰি অহা এজাক চৰাই দিম, তলৰ ছাঁত এজন মানুহ বহি থাকিব। ঋতুপন। ছবিখন বেলেগ ভাল লাগিছে দেই। সুমনা। আমাৰ আকাশীয়ে কি সাজিছে জানা? সৰু গছৰ মূঢ়া এটাত লাগি থকা গা-গছ ডোখৰত ৰং দিছে, চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে। ওপৰৰ কটা অংশটো ৰঙা, যেন সেইবোৰ তেজহে। চকুৰ তলত গছজোপা কাটোতে বৈ আহি গোট মৰা আঠাৰ টোপালবিলাকতো ৰঙচুৱা ৰং দিছে। মনন। অঁ, আকাশীয়ে মোক কৈছিল, কাটি পেলোৱা গছজোপাৰ যেন সেয়া বুকু ফাটি তেজহে বৈ আহিছে। ঋতুপন। সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয়। আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে। সুমনা। ছাৰ জগদীশ চন্দ্ৰ বসুৱে কৈছিল। মনন। শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভা হ'ব। আমাক স্কুলৰ বৰ্ণালী বাইদেৱে তালৈ লৈ যাব। ঋতুপন। মইতো যামেই। আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা-ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। সুমনা মাদলৰ সুৰত। ধম ধমাধম ধম ধমাধম ধম ধমাধম। সুমনা আৰু ঋতুপনে সুৰ লগাই গাব। ঋতুপন। সুমনা। ফুলো দিব, ফলো দিব আৰু দিব ছাঁ, বেয়া পদ্মা শোধন কৰি জোৰ পেলাব গা। ধম ধমাধম ধম ধমাধম ধম ধমাধম ধম। ঋতুপন। মোৰ জানা, প্ৰতিযোগিতালৈ ৰচনাখন লিখি পঠোৱা হোৱাই নাই, আজি দিব লাগিবই নহয়।
সুমনা মই কালিয়ে শেষ কৰি বৰ্ণালী বাইদেউৰ হাতত দি আহিলোঁ। মনন ঋতুপন তুমি আগবেলাতে ৰচনাখন শেষ কৰি বাইদেউৰ হাতত দি আহা। তাৰপিছত আমি আমাৰ চুবুৰীটোতো বন মহোৎসৱ পাতোঁ। আজি আবেলি পৰত গৈ আমাৰ খেলপথাৰখনৰ চাৰিওদিশতে গছপুলি ৰুই দিওঁগৈ। ঋতুপন বৰ ভাল কথা হ'ব। আমি গছে তলে বিচাৰিলে বহুতো গছপুলি পাম। আমলখি, শিলিখা, তেঁতেলী, বগৰী, কাঞ্চন ফুলৰ পুলি। সুমনা কিন্তু পুলিবোৰ যে গৰু ছাগলীয়ে খাই পেলাব। ঋতুপন ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাদাহঁতে জেউৰা দি বেৰি দিব। তেওঁলোকক আমি গৈ ক'লেই হ'ল। মনন ঠিক আছে, আমি ৩ মান বজাত গৈ সেন্দুৰী আমজোপাৰ তলতে গোট খাম। মানুহকণ ৰিমজিম, আকাশী সিহঁতকো ক'বা মগ বাল্টি লৈ আহিব। ৰোৱা পুলিবিলাকত পানী দিব লাগিব। সুমনা চবকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ ক'ম নহয় জানো? মনন ক'বা। চোৱা ঋতুপন তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। ঋতুপন আমি এতিয়া তেনে যাওঁহে। সুমনা সেন্দুৰী আমৰ তলত লগ পাম, দুয়ো যাম। দ্বিতীয় দৃশ্য হাতত বাস্কেট বেগ এটাত গছপুলি লৈ ছাইৰা লগত মইনাশ্ৰী আৰু বুধুৱা মঞ্চলৈ সোমাই আহে। ঠাইখন মননহঁতৰ পদূলি। ছাইৰা মনন ওলাইছা নেকি? হাতত খন্তি এখন লৈ মনন ওলাই আহিব। মনন ছাইৰা তোমালোকক কোনে খবৰ দিলে? বুধুৱা চোৱাচোন মনন, মালতী পেহীয়ে এয়া বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। মনাশ্ৰী ৰঘু খুৰাই সাৰ আৰু দৰৱ দি ধুনীয়াকৈ পুলিবোৰ বান্ধি বান্ধি দিছে, গাঁত খানি ৰুলেই হ'ব। মনন সৌৱা সুমনা, ঋতুপন, ৰূপক, আকাশী, আকাশ ভাইটি মানুহকণ গোটেই মখা আহিছে। হাতে হাতে গছৰ পুলি লৈ হাঁহি মাতি কথা পাতি ল'ৰা ছোৱালী মখাৰ প্ৰৱেশ। ঋতুপন তোমালোকে কেতিয়াবাৰে পৰা ৰৈ আছা নেকি? আমি আহি থাকোঁতে বাটতে মানিক বৰদেউতাৰ ঠেলা গাড়ীখনৰ সৈতে ৰামদয়াল ককাক পালোঁ। তাতে কোৰ কটাৰী, গোবৰৰ মোনা, মগ বাল্টি গোটেইবিলাক তুলি দিলোঁ। ককাই একদম খেলপথাৰত থৈ আহিবগৈ। মানিক বৰদেউতাই কথাটো শুনি বৰ ভাল পাইছে। ৰূপক বৰদেউতাই আমাক গৈ সহায়ো কৰি দিব বোলে। সুমনা কাম হৈ যোৱাৰ পাছত পৱন খুৰাই আমাক বুট নাৰিকল খুৱাব। জগত খুৰাৰ খুৰীয়ে আকৌ পকা কল এথোকা পঠাই দিব। মানুহকণ বা বুট নাৰিকল আৰু পকা কল, কেনে মজা, বেঙেনা ভজা। মানুহ ভণ্টিয়ে ফূৰ্তিতে এপাক ঘূৰি দিয়ে। মনন আমি এতিয়া খেলপথাৰলৈকে যাওঁ ব'লা। চুকুমণি, লক্ষী, মানুহবাহঁত আহি নাপালেহি দেখোন। ঋতুপন তেওঁলোক বাহিৰে বাহিৰে খেলপথাৰলৈ গৈছে। সুমনা তেনে ভালেই হ'ল। আহা আমি শাৰী পাতি সমদল কৰি যাওঁ। সকলোৱে শাৰী পাতি থিয় হয়। ছাইৰা বৰ মজা লাগিছে দেই। গান টান এটাও গাই যাব পৰা হ'লে। ঋতুপন মই লগাই দিম, তোমালোকে গাবা। ঋতুপনে গান লগাই সকলোৱে গাই গাই ওলাই যাব। ব'লা ওলাই সকলোটি ৰুওঁগৈ ব'লা গছৰ পুলি। ধৰণীখন ধুনীয়া বুলেৰে বোলাওঁ। ফুল ফুলক গছে গছে, গুটি লাগক বিধে বিধে। ৰঙে ৰসে ফুলে ফলে পৃথিৱী সজাওঁ। ল'ৰা ছোৱালীবিলাক ওলাই যোৱাৰ পিছত পট পৰিব। কেশদা মহন্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালা। অন্য এটি ভিডিঅ' লৈ অতি সোনকালেই তোমালোকৰ মাজত উপস্থিত হ'মহি। আজিলৈ নমস্কাৰ।